গাইজ তো গুড মৰ্ণিং আৰু মই অলপ মামা ঘৰত আহিলোঁ ৰাতিপুৱাৰ টাইমতে আহিলোঁ মই আঁকা ড্ৰয়িং আৰু মামা আৰ্টিষ্ট আছে পেইণ্টিংটো মানে আটাইতকৈ ধুনীয়া লগা পেইণ্টিং চ' এইটো আমাৰ মামাহঁতৰ আগফাল এইখন গাড়ী দেখিবলৈ এনেকুৱা এইটো মন্দিৰ চ' আজি যিহেতু ভাত খোৱাকৈ আহিছোঁ এতিয়া পাকঘৰত আমি আহিলোঁ এইটো মামাই ধুনীয়া স্পেচিয়েল মাছৰ মানে লোকেল মাছৰ তৰকাৰী মানে বনাই আছে আৰু দিব আৰু এইবিলাক মছলা চছলা এই মামা আজি আজি আইটেমটো কেনেকুৱা আজি আলু দি মাছ এইটো কৰ্দে টেঙা কি ভাত খালি মাছ মাছ কি মাছ মাছ পুখুৰীৰ মাছ হা ধনজিত বব ভাস্কৰ তাৰমানে বব মানে কি আমাৰ দ্বিতীয় মামাৰ ভণ্টি এইটো হ'ল 3 নম্বৰ আৰু 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 মোটামুটি আৰু এটা ক'ত থাকে অঁ এটা এই কাষতে থাকে আমিও যাম বুলি ভাবিছোঁ এইবাৰ আমি এইবাৰ ভাত পানী খাই তাতে যাম দৈ টেঙা ৰঙালাও লোকেল মাছ ভাত কৰিলোঁ আৰু এতিয়া লাহে লাহে নাই গেমৰ ৰুলছবিলাক কম মই নাজানো কিন্তু কি গেম এইবিলাক ইনকে জাকৰি দি ইনবাৰে এখন যাব লাগিব কি পইচা ক'বা লাগিব আৰে জি পাৱা এটা কোৱা দেখাবা লাগিব হিটু এটা কৰি দেখাবা দুটা কৰি দেখাবা লাগিব আৰু এটা দুটা না সেই কৰি যদি খাওয়া হে ক'বা লাগিব তুমি কঠাল খাব লাগিব নেকি তই এতিয়া নাচবি আৰু তই এতিয়া গান গাবি প্ৰিয় খাদ্য পাইছোঁ এতিয়া কি কৰিব লাগিব মই একো ডালংকে খালি কলি হল মই খাব মন গৈছে যে কঠাল খাব মন গৈছে আছে আছে না অমা কঠাল খাই আছে হয় নেকি আনো নাই 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 এতিয়া নাখাওঁ মানে খাব মন গৈছে আৰু গৰম বহুত দিছে ন কিৰা মৰাম বঢ়িয়া আহিছে হ'ব 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 চব বোকা দাদা বেয়া পাই বোলে বিৰাট হা গৰুৰ নিচিনা মোক চুলিকেইডাল পাগলাৰ নিচিনা বোলে তোৰ চব বোকা দাদাৰ কিমান সন্মান তো গাইছ এতিয়া আমি চেয়াৰ কেইখন লৈ ওপৰত গৈ আছোঁ একেবাৰে ওপৰত বহাৰ কাৰণে ওপৰৰ পৰা ভিউটো মানে বহুত ধুনীয়া ওপৰৰ পৰা ভিউ দেখিবলৈ এনেকুৱা ওখন ফ্লাইঅভাৰ সৰ্বক ফ্লাইঅভাৰ মেইন ফ্লাইঅভাৰ আৰু এইবিলাক জলকীয়া চলকীয়া ৰুই দিছে অলপ চ' ব্ৰাউন চেনেলৰ কাৰণে এটা সৰু ভিডিঅ' বনাই আছোঁ এনেই ডিছকাশ্যন ভিডিঅ' হ'ব গতিকে এইটো চাৰ্টৰ ওপৰত আৰু যুৱৰাজ দা আহিছে হাই এভৰিৱান ৱেলকাম টু ৰঞ্জিত ব্লগ এনেই এটা ভিডিঅ' গাইজ মামা ঘৰৰ পৰা আহিলোঁ যুৱৰাজ দা ঘৰত এই চা এইটো আগত কিটচেন আছিল তাৰপিছত আইডিয়াটো চ' সঁচাকৈ ক'ব লাগিব য়োগদাৰ ৰুমটো মানে বহুত ধুনীয়াকৈ সজাইছে তেওঁ মানে সৰু ৰুমটো হ'ব পাৰে কিন্তু এই সৰু ৰুমতে মানে কেনেকৈ ধুনীয়াকৈ মানে ডিচিপ্লিন কৰি বস্তুবিলাক ৰাখিব পাৰে সেইটো য়োগদাৰ পৰা শিকিব লাগিব এই কোনে বাদ দি থৈছে এইবিলাক গাছ বলক এটা টেষ্ট ড্ৰাইভ দি আহোঁ এইজন দুইজন চ' আমি বজাৰ আহিলোঁ এতিয়া যে কোনটা আম খাবি হ'লেও ভাল কোনটা তোৰ মতে ফ্ৰেছ এইটা লৈ যাওঁ আৰু আচ্ছা আম হিৰেণ ভাইয়ে ল'ল মানে কি আজি মই গাড়ীখন অলপ টেষ্ট ড্ৰাইভ দিম বুলি ভাবিছোঁ নতুনকৈ গাড়ী লৈছে যিহেতু তেওঁ চ' সেই বুলি ভাবি মই ওলাই আহিলোঁ বাজাৰত মানে তেওঁ ফল মূল লোৱাৰ কাৰণে মানে আহিলে তাৰ লগত ময়ো আহিলোঁ এতিয়া ইয়াৰ পৰা আমি যাম টেষ্ট ড্ৰাইভ দিয়াৰ কাৰণে আৰু আজি বজাৰখন মানে খালী ইয়াতে নহ'লে নিমকি চিংৰাৰ মানে দোকান ধুনীয়াকৈ বহে বজাৰ টাইমত আৰু আজি মানে চ' যিয়ে নহওক এতিয়া গৈ আছোঁ তই খাই চাইছিল নে নাই এতিয়া কওঁ খাই চাইছা দে আম মিঠা হ'ব লাগিব নহ'লে লৈ আহিল দে থেংক ইউ ভাই চ' আমি এতিয়া চাবি অন কৰি লওঁ অলপ চিটখন বেছি পিছত হৈ আছে নেকি ট্ৰিপটো আৰম্ভ কৰোঁ চাবিটো ঘূৰাই দিওঁ ফেমিলি গাড়ী বুলি ক'লে এইখন মানে বেষ্ট গাড়ী আৰু যদি সৰু ফেমিলি হয়
ডাঙৰ ফেমিলি হ'লেতো প্ৰব্লেমে দেচোন উইংগাৰ ল'ব লাগিব কুইজাৰ ল'ব লাগিব কিন্তু এতিয়া হিৰেণহঁতৰ মানুহ ঘৰত আছে মা দেউতা আৰু হিৰেণ গতিকে মেইনলি ইহঁত তিনিজন বাইদেউ বিয়াই দিছে চ' তিনিজনৰ কাৰণে মানে এইখন এখন হেপী মানে বহুত ধুনীয়া গাড়ী আৰু ত' লোৱাটো 8 দিন মানে হ'ল চ' বৰুৱাই লৈছে গাড়ী গতিকে টেষ্ট ড্ৰাইভটো দিবই লাগিব সেই বুলি ভাবি মানে আহি গ'লোঁ আৰু এতিয়া চ' মাইলেজ বোলে 13-14 মান দি আছে আৰু এখন নিউজ স্পৰ্টছ হয় এতিয়া ঘৰত যাওঁ চ' হিৰণ চ' একদিন ভাল এটা পাৰ্টি হ'ব লাগিব বুজিছা হ'ব চ' আহি পালোঁ এতিয়া এতিয়া হিৰেণক দিব লাগিব বাই বাই চ' হিৰেণ বাই বাই চ' চনু বাই বাই চ' মই নামিলোঁ এইটো চাইডে দিয়ে কম দে